হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ মোৰ নতুন ভিডিঅ' এটা লৈ। আৰু আজি এটা মই বিশেষ লাভ ষ্টৰীৰ কথা আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। চ' আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' এই প্ৰেম কাহিনীটোৰ নাম হৈছে আধৰুৱা প্ৰেম। এতিয়া আপোনাৰ লাভ ষ্টৰীটো ষ্টাৰ্ট ক'ৰ পৰা হ'ল? আহক আমি চাওঁ লাভ ষ্টৰীটো। এটা ল'ৰা আছিল আৰ্টছৰ, আৰু ময়ো আৰ্টছতে পঢ়িছিলোঁ। চ' এতিয়া আহক ছোৱালীজনীৰ ওচৰলৈ। ছোৱালীজনী আছিলে ছায়েন্সৰ। এতিয়া কথা হ'ল লাভ ষ্টৰীটো কেনেকৈ ষ্টাৰ্ট হ'ল। মই আছিলোঁ মিডিল মেন। ল'ৰাটোৱে ক'ৰবাত ছোৱালীজনী দেখিলে আৰু তাইৰ হাঁহিটো বহুত ভাল লাগিলে। চ' মোক সি ক'লে এই ছোৱালীজনী বহুত ভাল লাগিছে, বাট সি কোৱা নাছিল সি যে তাইক ভাল পাব আৰম্ভ কৰিলে। ছোৱালীজনীয়েও মোক কৈছিল তহঁতৰ ক্লাছৰ চবতকৈ ওখ বগা ধুনীয়া ল'ৰাটোক মই ভাল পাওঁ, যদি সেই ল'ৰাটোক তই উলিয়াব পাৰ তেনেহ'লে মই তাৰ লগত ৰিলেশ্যনশ্বিপত আহিব পাৰোঁ। মোৰ আৰু কি আছিলে, মই চবকে ৰিলেশ্যনশ্বিপত আনিবলৈ ভালেই পাওঁ। চ' মই বিচাৰি ক'লোঁ কোনটো ল'ৰা হ'ব পাৰে। চবকে ওখ পাখ চব ল'ৰাকে সুধিলোঁ, তাৰপৰা লাষ্টত সেই ল'ৰাটোৱে ওলালেগৈ। এতিয়া কথা হ'ল ইও তাইক ভাল পায়, তাইও ইয়াক ভাল পায়। চ' মই বোলো এইটো দেখোন একদম ইজি হৈ আছে। চ' মই দুটাকে ক'লোঁ আৰু দুটাই এদিন একেলগে লগ কৰি প্ৰপ'জ দিলে। ল'ৰাটোৱে প্ৰপ'জ দিলে আৰু ছোৱালীজনীয়ে ঠিক আছে বুলি ক'লে, আৰু ইহঁতৰ লাভ ষ্টৰীটো ষ্টাৰ্ট হৈ গৈ থাকিলে। কিন্তু তাৰ মাজত কিছুমান টাৰ্ণিং পইণ্ট আহিবই দিয়কচোন লাভ ষ্টৰীত। আপুনিও জানো লাভ ষ্টৰীত টাৰ্ণিং পইণ্ট অহা নাছিলে? ধুমুহা, বতাহ, মেঘৰ গাজনি। মই বতৰটোৰ কথা কোৱা নাই, লাভ ষ্টৰীটোৰ কথা কৈছোঁ। ডন হাই কাজিয়া। চ' এদিন কি হ'ল, ল'ৰাটো আছিল বৰ সহজ সৰল। তাক এটা ল'ৰাই ছোৱালীজনীৰ কথা বেয়াকৈ লগালে আৰু সি ভাবিলে কথাটো হয়। চ' তাইক ক'লে কথাকেইটা, আৰু ছোৱালীজনী সেই কথাটো কিবা ভাল নালাগিলে আৰু দুটাৰ মাজত ডন হ'ল আৰু শেষত গৈ ব্ৰেকআপ হৈ থাকিলে। চ' মইতো মাজত আছিলোঁ। মই ভাবিলোঁ এনেকৈতো ভাগি যাব নোৱাৰে এটা প্ৰেম কাহিনী। চ' মই দুটাকে বুজাই মেলি ঠিক কৰিছিলোঁ, কিন্তু একো কামত নাহিল। যোনে তেওঁলোকক দেখি জ্বলিছিলে তেওঁলোকে পূৰা লগালে কথা দুটাকে বেয়াকৈ, আৰু শেষত দুটা বেলেগ বেলেগ হৈ থাকিলে। কিন্তু মই ভাবিছিলোঁ ছোৱালীজনী নিশ্চয় আহিব সেই ল'ৰাটোৰ ওচৰলৈ। চ' মই সেই ল'ৰাটোক সদায় আশা দিছিলোঁ তাই আহিব, তুমি চিন্তা নকৰিবা, মই আছোঁতো তোমালোকক হেল্প কৰিবলৈ। সিও সেইবোৰ কথা শুনি হাঁহি ফূৰ্তি কৰি দিন কটাব ধৰিলে। এই প্ৰেম কাহিনীটো আপোনাৰ ক্লাছ 11ত ষ্টাৰ্ট হ'ল, আৰু ক্লাছ 11তে ব্ৰেকআপ হৈ গ'ল। চ' তাক মই 11ৰ লাষ্টৰ ফালৰ পৰা 12ৰ শেষলৈকে তাক আশা দি থাকিলোঁ। ভাবিলোঁ কিজানি সেই ছোৱালীজনী আহেই, আৰু মোৰো লাগিছে এনেকুৱা যেন ছোৱালীজনীও তাক ভাল পায়। চ' মই ভাবিলোঁ দুটাকে কেনেবাকৈ মই সিহঁতক একেলগ কৰাই দিলে মোৰ বহুত ভাল লাগিব। চ' সিও আশা কৰি থাকিল, ছোৱালীজনীও নাহিল। লাষ্টত শেষত ল'ৰাটো হেৰাই থাকিলে, মানে তাৰ লগত একো কণ্টেক্টে হেৰাই থাকিলে। মোৰ কণ্টেক্ট নাই, ছোৱালীজনীৰ কণ্টেক্ট নাই। সেইদিনাখন কথা পাতিলোঁ ছোৱালীজনীৰ লগত, তোৰ কণ্টেক্ট আছে নেকি বোলো? তাই ক'লে নাই। তাৰপৰা মই ভাবিলোঁ কি মোৰ ওচৰতো নাই, তোৰ ওচৰতো নাই, আৰু লগৰবোৰৰ ওচৰতে নাই, ক'ত হেৰাই গ'ল? এই প্ৰেম কাহিনীটো ইমানতে শেষ নে? চ' এইটো আছিল লাভ ষ্টৰী মোৰ ফালৰ পৰা। কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। টিল দেন ষ্টে ছেফ, পিছ, বুম।